জীৱনত যদি তুমি কিবা পাবলৈ মন কৰিছা, তেন্তে তুমি এনেকুৱা কিবা কৰক যিটো আগতে কৰা নাই। যদি তোমাক কোনোবাই অপমান কৰিছে, তেতিয়াহ'লে নিজক এনেকুৱা বনাই লওক যাতে সেইজনে তোমাক লগ কৰিবলৈ ছটফটাই ফুৰে। নিজৰ ওপৰত বিশ্বাস ৰাখক, তোমাৰ দ্বাৰাই চব সম্ভৱ। জগতত এনেকুৱা একো নাই যিটো তুমি নোৱাৰা। এই সংকল্প লৈ আগুৱাই যোৱা, তুমি সাফল্য পাবাই। আপোনাক ওপৰত উঠাবলৈ কোনেও আপোনাৰ কাৰণে বহি থকা নাই, কিন্তু তলত নমাবলৈ বহুতেই তৈয়াৰ হৈ আছে। কাৰোবাক অসন্মান কৰিবলৈ শিক্ষাৰ দৰকাৰ নাই, কাৰোবাক সন্মান কৰিবলৈ শিক্ষাৰ দৰকাৰ আছে। আৰু সেয়া হ'ল মা-দেউতাই দিয়া শিক্ষা। যিয়ে বেছি মিঠা মিঠা কথা কয়, পিছপিনে ছুৰীখন সিহঁতেই মাৰে আগত। প্ৰতিদিন অন্তত 1% হ'লেও নিজক উন্নত কৰিবা। বছৰ শেষত দেখিবা 365 দিন হৈ গৈছে। যিকোনো সম্পৰ্কৰ পাছত হৈছে বিশ্বাস। আজি হয়তো সময়খিনি বেয়া, কিন্তু গোটেই জীৱন নাথাকে। আজি যিবিলাকক চিনিব পাৰিলো, সিহঁতবিলাক গোটেই জীৱন মনত ৰৈ যাব। অতিৰিক্ত আপোন হ'বলৈ নাযাবা, দুখৰ বাদে একো নোপোৱা। ভগৱানে সকলোকে সকলোবোৰ নিদিয়ে। কাৰোবাক দি পৰীক্ষা লয়, আকৌ কাৰোবাক নিদি ধৈৰ্য্যৰ পৰীক্ষা লয়। জোৰ জবৰদস্তি কৰিলেই পোৱা নাযায় একো, ভাগ্যত থাকিলেই কোনেও কাঢ়ি নিব নোৱাৰে। দেখিবলৈ ভাল লগা বহুতকেই পাবা, কিন্তু যাৰ মন ভাল তেনেকুৱাবোৰক ভাগ্যত থাকিলেহে পোৱা যায়। এৰি যোৱাৰ সিদ্ধান্ত কৰিছে যেতিয়াই, তেওঁৰ পৰাই পোৱা মৰমবোৰো এটি অভিনয়ে আছিল।